যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান দশম শ্ৰেণীত অধ্যয়নগত অৱস্থাত আছে আৰু 2021 চনত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজিৰ এইটো ভিডিঅ' বহুত বেছি গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে 2021 চনত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়ত কি ট্ৰান্সলেট হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে মানে ইংৰাজী বিষয়ত অসমীয়াত দিয়া থাকে ইংৰাজীলৈ অনুবাদ কৰিব দিয়ে যিবিলাক ট্ৰান্সলেট সেই ট্ৰান্সলেটসমূহৰ ভিতৰত কোনকেইটা ট্ৰান্সলেট হোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে সম্পূৰ্ণখিনি আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম লগতে বিভিন্নজনে কমেণ্টৰ জৰিয়তে প্ৰশ্ন সুধি আছিল যে 2016 চনত কি ট্ৰান্সলেট আহিছিল 2018 চনত কি ট্ৰান্সলেট আহিছিল সেইকাৰণে মই 2016 চনৰ পৰা 2020 চনলৈকে অৰ্থাৎ এই 5টা বছৰত মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়ত কি ট্ৰান্সলেট আহিছিল সম্পূৰ্ণখিনি দেখুৱাই দিম যাতে সকলোৰে এটা ধাৰণা হয় যে মেট্ৰিক পৰীক্ষাত ম্যাক্সিমাম কোনবিলাক ট্ৰান্সলেট আহি থাকে গতিকে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব কিয়নো আপোনাৰ প্ৰয়োজনীয় সকলো ধৰণৰ শিক্ষামূলক নতুন আপডেট এইটো চেনেলত সকলোমতে পাই থাকিব বৰ্তমান মোবাইল স্ক্ৰীনত শ্ব' কৰি থকা কোৱেশ্চন পেপাৰটো লৈ মন কৰক এইটো হৈছে 2016 চনৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ গতিকে 2016 চনত কি ট্ৰান্সলেট আহিছিল সেইকেইটা দেখুৱাই আছো চাই থাকক এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ শুনেবিধ মূল্যৱান ধাতু অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা আৰু দুটা আছে মানে সম্পূৰ্ণ 5টা আছিল হেতু পেজত আছে মই দেখুৱাই আছো চাই থাকক তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো আলিবাট পাৰ হওঁতে সাৱধান হ'বা এই 5টা আহিছিল 2016 চনত মনত ৰাখিব এতিয়া আকৌ এইটো কোৱেশ্চন পেপাৰ হৈছে 2017 চনৰ মেট্ৰিক পৰীক্ষাৰ কোৱেশ্চন পেপাৰ গতিকে 2017 চনত কি আহিছিল সেইকেইটাও দেখুৱাই আছো চাই থাকক কোনটো পেজত বাৰ হ'ল মই ওলাই আছো 2017 চনত আহিছিল 5টা পৃথিৱীখন ঘূৰণীয়া তেওঁলোকক ভিতৰলৈ আহিব দিয়া তুমি নিত্য কিমান সময় লিখা পঢ়া কৰা আজি ৰাতি বৰষুণ দিব পাৰে বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয় এই 5টা ট্ৰান্সলেট আহিছিল 2017 চনত মনত ৰাখিব তাৰ পিছত এটো হৈছে 2018 চনৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ গতিকে 2018 চনত কি আহিছিল হেকিটা আগতে দেখুৱাই আছো মিনা যেনেকুৱা বুদ্ধিয়ক দিলেও তেনেকুৱা যোনে ৰাতিহে পোহৰ দিয়ে তুমি কালি স্কুললৈ গৈছিলানে সি কাকে খুব ভাল পায় ঋতুৱে কৈছিল এইটো কি সুন্দৰ পুতলা এতিয়া আকৌ 2019 চনত কি আহিছিল ট্ৰান্সলেট ইংৰাজী বিষয়ত মেট্ৰিক পৰীক্ষাত হেকিটা দেখুৱাই আছো চাই থাকিব কোনটো পেজত পাৰ হ'ল মই ওলাই আছো 2019 চনত আহিছিল 5টা যদিও মোক সুধিছিল ৰাজু ইংৰাজীত ভালনে দুকমুকালিতে পুৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস মিছা কথা কোৱা উচিত নহয় হৌগছডাল ইমান ওখ কিতাপখন টেবুলৰ ওপৰত আছে এই 5টা আহিছিল 2019 চনত মনত ৰাখিব এতিয়া আহিল যে 2020 বৰ্ষত কি ট্ৰান্সলেট আহিছিল ইংৰাজী বিষয়ত বৰ্তমান মোবাইল স্ক্ৰীনত শ্ব' কৰি থকা কোৱেশ্চন পেপাৰটো হৈছে 2020 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ গতিকে 2020 বৰ্ষত কি ট্ৰান্সলেট আহিছিল সেইকেইটাও দেখুৱাইছো চাই থাকক আকাশত মেঘ নাছিল শিক্ষকজনে কৈছিল সদায় সঁচা কথা ক'বা তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে মৌ খাবলৈ মিঠা মোৰ এটা কলমৰ প্ৰয়োজন এই 5টা ট্ৰান্সলেট আহিছিল 2020 বৰ্ষত মনত ৰাখিব এতিয়া নিশ্চয় সকলোৰে কিবা এটা হ'লেও ধাৰণা হ'ল যে মেট্ৰিক পৰীক্ষাত ম্যাক্সিমাম কোনবিলাক ট্ৰান্সলেট আহি থাকে এতিয়া মূল কথাটো হ'ল যে 2021 চনত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত কোন ধৰণৰ আৰু কোনকেইটা ট্ৰান্সলেট অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে তাৰ ভিতৰত আপুনি প্ৰথমে চাব কিতাপখন টেবুলৰ ওপৰত আছে যোনে ৰাতিহে পোহৰ দিয়ে ৰীনা মিনাতকৈ বুদ্ধিয়ক তেওঁ যেতিয়া আহিছিল মই ভাত খাই আছিলো মোক খাবলৈ মিঠা শিক্ষকে কৈছিল চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ তেওঁ মোক সুধিছিল তুমি দিল্লীলৈ যাবানে সো এই 7টা ট্ৰান্সলেটৰ ভিতৰত যিকোনো দুটা অথবা তিনিটা কমন পোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে মেট্ৰিক পৰীক্ষাত আৰু ম্যাক্সিমাম মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ গঠন প্ৰণালীযুক্ত ট্ৰান্সলেটসমূহ আহি থাকে গতিকে আশা ৰাখিছো ভিডিঅ'টো সকলোৰে ভাল লাগিছে সো প্লিজ এটা লাইক কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে আপোনাৰ বন্ধু-বান্ধৱ এই সম্পৰ্কত অৱগত হ'ব পাৰে আৰু যদি আপোনাৰ কিবা জানিবলগীয়া আছে কিবা প্ৰশ্ন আছে তেনেহ'লে এইটো কমেন্ট কৰি জনাব মই কমেন্টে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম তো আজিলৈ মানে আকৌ লগ পাম নতুন আৰু এটা ভিডিঅ'ত গুড বাই